জনজাতীয় গৌৰৱ দিৱস ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ তাৰ পৰা পৰিচালনা হোৱা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোত গোটেই প্ৰশাসন যন্ত্ৰৰ লগতে অন্য যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে, যিবিলাক বিভাগ আছে, গোটেই বিভাগকে জড়িত কৰি আমি কিছুমান কাম কৰিব লগা হৈছে। এইটো নকলেও আপোনালোকে জানিব যে ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্মদিৱস আৰু তেখেতৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ যিবিলাক জনজাতীয় এৰিয়া আছে সেই এৰিয়াবিলাকক সামৰি ভাৰত চৰকাৰে কিছুমান ডেভেলপমেণ্টৰ কাৰ্যসূচী লোৱাৰ প্ৰচেষ্টা আগত লৈছে আৰু সেই কাৰ্যসূচীৰ এটা অনুষ্ঠান হিচাপে আজিৰ এই অনুষ্ঠানটো এটা আৰু গোটেই প্ৰক্ৰিয়াটোত আমাৰ অসমৰ ক্ষেত্ৰত 17টা বিভাগে জনজাতীয় এলেকাবিলাকত তেখেতসকলে নিজে এৱাৰনেছ কেম্প কৰি যে আমি চৰকাৰৰ পৰা দিয়া কি কি সুবিধা আমি ল'ব পাৰোঁ আৰু কেনেকৈ ল'ব পাৰি আৰু সেই ল'ব পৰাৰ কাৰণে বিভাগটোৱে কি কৰিব লাগে, বিভাগত কেনেকৈ কৰিব লাগে, এইবিলাক কৰাৰ কাৰণেও আমি আমাৰ ডিপাৰ্টমেণ্টবিলাকক আমি ডাইৰেকশ্যন দি দিছোঁ। তাৰোপৰি ভাৰত চৰকাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এটা ডাঙৰ প্ৰগ্ৰেম আমাৰ বিহাৰত কৰিছে এই বিষয়ত আৰু সেই প্ৰগ্ৰেমৰ জৰিয়তে 6,900 কোটি টকা জনজাতীয় এলেকাৰ উন্নয়নৰ কাৰণে তেখেতে মঞ্জুৰ কৰিছে। গতিকে আমাৰ এই গোটেই অনুষ্ঠানটোৱে যথেষ্ট দৰকাৰী, যাতে আমি এটা সজাগতা জাগৰণৰ সৃষ্টি কৰি আমাৰ যিখিনি জনজাতীয় এৰিয়াত কৰিবলগীয়া আছে, পাব লগা আছে, সেইখিনি যাতে আমি কৰিব পাৰোঁ। এইখিনি ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। আমাৰ আমি যেতিয়া চেণ্ট্ৰেল প্ৰগ্ৰেম পাতিছিলোঁ তাতো আমাৰ বহুত মানুহ হৈছে আৰু আমাৰ যিখিনি এলেকাবিলাকত যেতিয়া অফিচাৰবিলাকে গৈছে তেখেতৰ লগত কথা পতাৰ কাৰণে সুবিধা পাইছে। আপোনাৰ এতিয়া আমাৰ গভমেণ্টৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আছে। ইভিন যদি জনজাতীয় এৰিয়াত কিবা অঞ্চলত আমাৰ ৰাস্তা ঘাটৰ অসুবিধা আছে, কমিউনিটি হলৰ অসুবিধা আছে, সেই যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি প্ৰথমতে আমি এছেছ কৰিব লাগিব। কৰি উঠি সেই গোটেইখিনি বস্তু আমি যেতিয়া ট্ৰাইবেল মিনিষ্ট্ৰীয়ে বিচাৰিব তাত দিব লাগিব আৰু যিহেতুকে টকা মঞ্জুৰ কৰা আছে সেইবিলাক তেনেকৈ আমি এলেকাবিলাকত কাম কৰিব পাৰিম।